Hello viewers, স্বাগতম জনাইছো আপোনালোকক এমডি আছামিজ টিভিলৈ। এই ভিডিঅ'টোত এটা ইন্টাৰেষ্টিং টপিক মই ডিসকাস কৰিবলৈ গৈ আছো। আপোনালোকৰ এই ভিডিঅ'ৰ টাইটেলৰ পৰা গম পাইছে যে কি ধৰণে আপোনালোকে লেগছ বা বেকৰ এক্সাৰসাইজ কৰি আপোনালোকৰ পেটটো কম কৰিব পাৰিব। আপোনালোকৰ মাজৰে বহুতে হয়তো ভাবিছে যে লেগছ বা বেকৰ এক্সাৰসাইজ কৰি পেটটো কেনেকৈ কম হ'ব, কাৰণ পেটৰ এক্সাৰসাইজটো আমি কৰাই নাই, কিন্তু এইটো এটা ফেক্ট হয় আৰু কি ধৰণে কম হ'ব সেই কথাটোকে মই ভিডিঅ'টোত ডিসকাস কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লওক যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, ভিডিঅ'টোত আগবঢ়াৰ আগতে দুটামান ফেক্ট আপোনালোকে জানিব লাগিব। সেইটো হৈছে যে পৃথিৱীত যিমান মানুহ আছে চবৰে কিন্তু এপছ আছে। ভগৱানে কোনো মানুহক এনেকুৱাকৈ বনোৱা নাই যাৰ নেকি এপছ নাই। সেই 6টা যে পেক আপোনালোকে দেখিবলৈ পায় সেইটো সকলোৰে আছে, কিন্তু প্ৰব্লেম এইটো যে কিছুমান মানুহে অভাৰ কেলৰি খোৱাৰ কাৰণে সেই 6টা পেকৰ ওপৰত বা 6টা এপছৰ যিটা মাছল আছে তাৰ ওপৰত এটা ফেটৰ লেয়াৰ আহি পৰিছে, যাৰ কাৰণে নেকি সেই এপছটো দেখা যোৱা নাই। সেয়েহে আপুনি যদি ওপৰৰ ফেটৰ লেয়াৰটো কম কৰিব পাৰে অট'মেটিকেলি আপোনাৰ সেই 6টা যিটো পেটৰ যিটো মাছল আছে সেইকেইটা দেখা দিব, মানে 6 পেকটো আপোনালোকৰ দেখা দিব। এতিয়া কথাটো হ'ল যেতিয়া আপোনালোকে জিমলৈ গৈ ক্ৰাঞ্চ কৰিবলৈ ষ্টাৰ্ট কৰে তেতিয়া আপোনালোকে সেই এপছৰ যিখিনি মাছল আছে সেই মাছলখিনিকে ট্ৰেইন কৰে, কিন্তু তাৰ ওপৰত থকা যিটো ফেটৰ লেয়াৰ তাৰ বাবে সেই ক্ৰাঞ্চটোৱে আপোনাক একো সহায় কৰিব নোৱাৰে। ধৰি লওক আপোনালোকে বাইচেপৰ এক্সাৰসাইজ কৰিছে, যেতিয়া বাইচেপৰ ডাম্বেলটো লৈ আপোনালোকে এনেধৰণে এক্সাৰসাইজ কৰিব তেতিয়া সেই ৱেইটটোৱে আপোনাৰ বাইচেপৰ যিটো মাছল সেইটোহে ট্ৰেইন কৰিব, কিন্তু বাইচেপৰ মাছলৰ ওপৰত যিটো ফেটৰ লেয়াৰ আছে তাত সেই ৱেইটটোৱে একো ৰোল প্লে নকৰে। তাৰ বাবে আপুনি কেলৰিটো বাৰ্ণ কৰিব লাগিব। সেয়েহে কিছুমানে জিমলৈ যোৱাৰ পাছত যেতিয়া ৰেগুলাৰ ক্ৰাঞ্চ এক্সাৰসাইজ কৰি থাকে তেতিয়া এপছটো কম নহয়। আপুনি অভাৰ দেখিব যে বহুত দিনৰ পৰা এপছৰ এক্সাৰসাইজ কৰি আছে, বেলেগ বেলেগ ধৰণৰ এক্সাৰসাইজ কৰি আছে, কিন্তু এপছটো কম হোৱা নাই। ইয়াৰ কাৰণটো এইটোৱে যে তেওঁ যে এক্সাৰসাইজ কৰিছে, ট্ৰেইন কৰিছে, তেওঁ কিন্তু ফেটৰ তলত থকা সেই মাছল যিবোৰ আছে এপছৰ সেইখিনিহে ট্ৰেইন কৰিছে, সেইখিনি হয়তো তেওঁ ডেভেলপ হৈছে, কিন্তু তাৰ ওপৰত যিটো ফেটৰ লেয়াৰ আছে সেইটো কম কৰিবৰ বাবে তেওঁ একো এক্টিভিটি কৰা নাই। গতিকে আপোনাৰ উদ্দেশ্য হ'ব লাগে যে আপুনি ক্ৰাঞ্চ কৰি সেই যিখিনি মাছল আছে সেইখিনি ট্ৰেইন কৰক আৰু লগতে মাছলৰ ওপৰত থকা যিটো ফেটৰ লেয়াৰ সেইটো ৰিডিউচ কৰিবলৈ আপোনালোকে এক্টিভিটি কৰিব লাগিব। এতিয়া মাছলৰ ওপৰত থকা সেই ফেটৰ লেয়াৰটোনো কি? সেইটো হৈছে ষ্ট'ৰ্ড এনাৰ্জি ইন দি ফৰ্ম অফ ফেট, মানে যিখিনি আপুনি কেলৰি বাৰ্ণ কৰিব নোৱাৰিলে সেইখিনি ফেট হিচাপে তাত জমা হৈ আছে। গতিকে আপুনি কি ধৰণে সেইখিনি নাইকিয়া কৰিব পাৰিব? আপোনালোকে এনাৰ্জিখিনি খৰচ কৰিব লাগিব। যিমানে বেছিকৈ খৰচ কৰিব লাহে লাহে আপুনি দেখিব তাৰ পৰাও কম হ'ব। আৰু দ্বিতীয় কথাটো হৈছে যে আপোনালোকে যেতিয়া ফেট লছটো ষ্টাৰ্ট কৰিব আপোনাৰ এপছৰ পৰ্চনটোৰ পৰা ফেটটো একেবাৰে শেষত যাব। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো এইটোৱে যে এই পৰ্চনটো এনেকুৱা এটা জেগা যিখিনি নেকি সকলোতকৈ ৰেষ্টত থাকে। আপোনালোকে নিজেই ভাবি চাওক, মই এতিয়া বহি আছোঁ, মোৰ এই পৰ্চনটো ৰেষ্টত আছে, মই যেতিয়া খোজকাঢ়ি গৈ থাকিম তেতিয়াও মোৰ এই পৰ্চনটো ৰেষ্টত থাকিব, হয়নে? গতিকে এই পৰ্চনটো, পেটৰ এই পৰ্চনটো সকলোতকৈ বেছিকৈ ৰেষ্টত থাকে, সেয়েহে ফেট একুমুলেশ্যন ইয়াত বেছিকৈ হয়। ঠিক একেদৰে যেতিয়া আপোনালোকে ফেট লছ কৰিবলৈ ষ্টাৰ্ট কৰিব তেতিয়া আপোনাৰ শৰীৰৰ বেলেগ বেলেগ পাৰ্টৰ পৰা ফেটটো অলপ আগতে যাব, তাৰ পাছতহে আপোনাৰ পেটত আপোনালোকে চেঞ্জটো দেখিবলৈ পাব। প্ৰথমতে আপোনাৰ ডিঙিবোৰ যাব পাৰে বা আৰ্মছৰ পৰা ফেটবোৰ যাব, তাৰ পাছত আপোনালোকে গ্ৰেজুৱেলি পেটৰ পৰা ফেটটো ৰিডিউচ হ'ব। গতিকে এতিয়া কথাটো আমি বুজি পালোঁ যে আমাৰ ভিতৰত এপছখিনি আছে, তাৰ ওপৰত ফেটৰ লেয়াৰটো আছে আৰু ফেটৰ লেয়াৰটো আমি ৰিডিউচ কৰিবৰ বাবে আমি কেলৰি বেছিকৈ বাৰ্ণ কৰিব লাগিব। তেতিয়াহ'লে কি ধৰণৰ এক্সাৰসাইজে আমাৰ কেলৰিটো বেছিকৈ বাৰ্ণ কৰিব? যেতিয়া আমি আমাৰ বডিৰ ডাঙৰ ডাঙৰ বা লাৰ্জ মাছল গ্ৰুপবোৰ আমি ট্ৰেইন কৰিম তেতিয়া সেইবোৰত কেলৰি বেছিকৈ বাৰ্ণ হয়। এতিয়া লাৰ্জ মাছল গ্ৰুপ কোনবোৰ? যেনেধৰণে মোৰ লেগৰ পৰ্চনটো, মোৰ কমৰৰ পৰা গোটেই তলৰ পৰ্চনটো ভাবি চাওক আপোনালোকে লেগছ হয়নে? ঠিক একেদৰে মোৰ বেকটো, মানে কমৰৰ পৰা পিঠিৰ এইখিনিলৈকে মোৰ বেক, গতিকে সেইটো এটা লাৰ্জ মাছল। তাৰ কম্পেৰিজনত যদি আপোনালোকে বাইচেপৰ কথা ভাবে বা ট্ৰাইচেপৰ কথা ভাবে, এইবোৰ হৈছে সৰু মাছল। বাইচেপটো হৈছে খালি ইমানখিনি চব আৰু ট্ৰাইচেপটো হৈছে ধৰি লওক ইমানখিনি, গতিকে এইকেইটা হৈছে আপোনাৰ সৰু মাছল আৰু বেকটো হৈছে আপোনাৰ লাৰ্জ মাছল। গতিকে লাৰ্জ মাছল গ্ৰুপবোৰ যেতিয়া আপোনালোকে ট্ৰেইন কৰিব তেতিয়া আপোনাৰ বডিৰ পৰা কেলৰিটো বেছিকৈ বাৰ্ণ হ'ব, আৰু যিমানে কেলৰিটো বেছিকৈ বাৰ্ণ হ'ব সিমানে আপোনাৰ বডিত থকা ফেটটো কমিব আৰু আল্টিমেটলি আপোনাৰ পেটৰ থকা যিখিনি ফেট আছে সেইখিনিও আপোনালোকে লাহে লাহে ৰিডিউচ কৰিব পাৰিব। গতিকে জিমত বা আপোনালোকে ঘৰত যেতিয়া এক্টিভিটি কৰিব আপোনালোকৰ উদ্দেশ্যটো হ'ব লাগে যে আপোনালোকে ডাঙৰ মাছল গ্ৰুপবোৰ আপোনালোকে বেছিকৈ ট্ৰেইন কৰে। আপোনালোকে প্ৰেক্টিকেলিও এই বস্তুটো আপোনালোকে ফিল কৰিব যেতিয়া আপোনালোকে জিমত গৈ এক্সাৰসাইজ কৰিব। আপোনালোকে দেখিবলৈ পাব যে যিদিনাখন আপোনালোকে বাইচেপ বা ট্ৰাইচেপৰ এক্সাৰসাইজ কৰিছে সেইদিনাখন আপোনালোকে ইমান ভাগৰা নাই বা ইমান আপোনালোকৰ ঘাম ওলোৱা নাই, কিন্তু আপোনালোকে দেখিব পাৰিব যে যিদিনাখন আপোনালোকে বেক বা লেগৰ এক্সাৰসাইজ কৰে আপোনালোকে এটা বা দুটা সেট কৰাৰ পাছত বহুত আপোনালোকৰ ফেপনি হ'ব বা ধৰি লওক আপোনালোকৰ বহুত ঘাম ওলাব। ইয়াৰ কাৰণটো এইটোৱে যে আপোনাৰ বডিত কেলৰিটো বেছিকৈ বাৰ্ণ হৈছে। গতিকে সেয়েহে আপোনালোকে ফেটটো ৰিডিউচ কৰিবৰ বাবে বডিত যিবোৰ লাৰ্জ মাছল গ্ৰুপ আছে সেইবোৰ ট্ৰেইন কৰিব লাগে, যিবোৰ এক্সাৰসাইজত নেকি বেছিকৈ ইণ্টেনচিটি দৰকাৰ হয়।
গতিকে আশা কৰিছোঁ যে এই টিপছটো আপোনালোকৰ বাবে হেল্পফুল হ'ব আৰু আপোনালোকে ইউজ কৰি চাব আৰু ডেফিনেটলি আপোনালোকে ৰিজাল্ট পাব এই যিবোৰ ইনফৰমেশ্যন মই আপোনালোকক দি আছোঁ এইবোৰ মই নিজেই জিমত থাকি বা জিম কৰি ইমান দিনৰ পৰা মই লাহে লাহে গম পাইছোঁ যিবোৰ বস্তু মই ভুল কৰি আছিলোঁ গতিকে এই কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ গতিকে আপোনালোকে উপকৃত হ'ব বুলি ভাবিছোঁ যদি ভিডিঅ'টোক লৈ কিবা কমেণ্ট আছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এইটো লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে বাই বাই